হে গাইজ কি খবৰ আশা কৰিছোঁ চবৰ খবৰ ভালে আছে। তো ফাৰ্ষ্টতো ভিডিঅ' আৰম্ভ কৰাৰ আগত মাঘৰ বিহু শুভেচ্ছা আৰু সকলোকে সেৱা জনাইছোঁ। তো আজি গৈ আছোঁ নগাঁও মানে বিশেষ একো কাম নাই, পাপা বাইকৰ ইঞ্চুৰেঞ্চখন ডেট ফেইল হ'ল, তো এই ইঞ্চুৰেঞ্চ অফিচত গৈ আছোঁ ইঞ্চুৰেঞ্চখন বনাবলৈ। আৰু সৰু সুৰা কেইটামান কাম আছে আৰু ভাবি আছোঁ মাঘৰ বিহুত যি মাছৰ বজাৰখন নেদেখাওঁ কেনেকৈ হ'ব ন। তো মাছৰ বজাৰখন দেখাই আনো আপোনালোকক, মই নিজে চাই আহোঁ আৰু যাম পিছত নেহৰুবালি, তাত কিবা কিবি হ'ব আৰু। তো ভিডিঅ'খন চাই থাকক, কি হ'ব কি নহয় চব গম পাই যাব। আৰু এইখানে হৈছে আমাৰ নগাঁৱৰ ডিংগেটৰ ফ্লাইঅভাৰ। আগতেও কৈছোঁ এতিয়াও কৈ আছোঁ, আমাৰ নগাঁৱৰ মানে এটাই প্ৰব্লেম, ট্ৰেফিক জাম। কি ক'ম মানে ট্ৰেফিক। তো গাইজ মই আপোনালোকক যিহেতু কৈছিলোঁ যে মই ইঞ্চুৰেঞ্চ অফিচত যাম, পাপাৰ বাইকৰ ইঞ্চুৰেঞ্চ বনাব লাগে, তো বনাবলৈ আহি গ'লোঁ ইঞ্চুৰেঞ্চ অফিচত। তো এইফালে আছে, চাই ল'ব পাৰে আপোনালোকে, আছে ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ অফিচ হয় এইটো। তো ইয়াতে আহি গৈছিলোঁ। তো ফাইনেলি পাপা বাইকৰ ইঞ্চুৰেঞ্চ হৈ গ'ল, চাব পাইছে আপোনালোকে, ইমাৰ্জেঞ্চি কৰি দিলে। তো আগলৈ চাই থাকক। এতিয়া আমি যাম মাছৰ বজাৰলৈ, আগলৈ চাই থাকক ভিডিঅ'খন। উঠা জলদি উঠা। আমি নগাঁও মাছৰ বজাৰ পাই গ'লোঁ। এইফালে আছে মোৰ লগত পাৰভেজ, আৰু আপোনালোকে চাব পাৰিছে। তো বলক আমি মাছৰ বজাৰলৈ ভিতৰলৈ সোমাই যাওঁ। পুৰা বেয়া গোন্ধাইছে দেই, চাব পাৰে কিমান ডাঙৰ মাছ। তো এইফালে আছে মাছ, চাব পাৰে আপোনালোকে, বৰফ দিয়া আছে, খালি ৰাতি চাগে মাছ চবকেইটাক বৰফ দি থৈ আছে। ভাই আগত আহিব নোৱাৰিলোঁ ন। কি কেজি হৈছে এইটো? 5 কেজি ডাঙৰ ডাঙৰ মাছ চাওক না আপোনালোকে। ৱাও, এইফালে আছে আৰু চাই লওক। অৱস্থা নাইকিয়া হৈ গ'ল। আৰু এইফালে আছে চিতল মাছ, চাওকচোন কি মজা লাগি গ'ল। আৰু এতিয়া গৈ আছোঁ নগাঁও নেহৰুবালি ফিল্ডত। ইয়াত মানে ভোগালী বিহু কিবা আয়োজন কৰিছে, আগলৈ চাই থাকক, পূৰা ধামাকা বিহু হ'বলৈ গৈ আছে আজি। ফাইনেলি পাই গ'লোঁ নগাঁও নেহৰুবালি, আপোনালোকে চাব পাৰিছে মোৰ পিছফালে আছে। আৰু এইফালে আছে দাদাগড় সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি। আজিৰ পৰা আৰম্ভ, 13, 14, 15, 16, 18 আৰু 18 জানুৱাৰী। চাই লওক আপোনালোকে, যদি ইয়ালৈ কোনোবা আহিবলৈ বিচাৰে আজিৰ পৰা আহিব পাৰে। দোকানেই দোকান চাই, দিনত নাহিব, দিনত আহিলে একো ভাল নালাগে, ৰাতি আহিব চলি। মদ এটা আছে, চাই লওক। আহি গৈছোঁ, কি ক'ম মানে, এতিয়া যি ভাল লাগি আছে আৰু ৰাতিটো বেছি ভাল লাগিব। আজিৰ পৰাই ষ্টাৰ্ট হ'ব। এইফালে চাই লওক না, পূৰা চবেই ৰেডি হৈ আছে, দোকান চোকান লৈ পূৰা ৰেডি হৈ আছে। চাৰিওফালে দোকান চাৰিওফালে, মানে কি ক'ম। অ' ভাই, ৰাতিটো আহিবই লাগিব ন, ৰাতি আহিব না নাই? ৰাতি নাহিলে কেনেকৈ হ'ব ন।
ৰাতি পুৰা মজা হ'ব জাম্পিং জাপাক আৰু এইবিলাক আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে গাড়ী ভাই লাইটিং চাওক না কি লাইটিং কৰি আছে ভাই অপি লাগিছে ঘৰটো যে বনাইছে চাওকচোন কি সুন্দৰকৈ বনাইছে ভাই ৰাতি আৰু বেছি ভাল লাগিব লাইটিং মাৰিলে ভিডিঅ'খন চাই থাকক আৰু ৰাতি ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম এইটো এক্সট্ৰাকৈ দিম আৰু ৰাতি ভিডিঅ'টো এক্সট্ৰাকৈ বনাম দিনতো বেলেগ আৰু ৰাতিটো বেলেগ হ'ব আপোনালোকে চাই লওক এইটোৱে মেইন আপোনালোকে চাই লওক এইটোৱে মেইন দোকানৰ নাম্বাৰ দিয়া আছে চাই লওক নো মাৰ্কছ নো এণ্ট্ৰি ৰেডি হৈ আছে ন অঁ ক'ৰ পৰা আহিছে যোৰহাট আচ্ছা ঠিকে আছে দিয়ক তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদি ভিডিঅ'খন চাই পেলাই ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগ পাম আৰু এটা ভিডিঅ' লৈ বাই